এইফালে আমাৰ আজি ৰাতিৰ হিৰো আৰু সেইগৰাকী হিৰোইন আৰু এইফালে ভিলেন নে তই এই মুনমি ভিলেন চিলেন নাই নেকি আজি হৈছে আমাৰ গাঁৱৰ ৰাসৰ দ্বিতীয়টো দিন আৰু দ্বিতীয় দিনাখন আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনিয়ে মিলি পেলাই এখন নাটক যিহেতু কৰিম বুলি ভাবিছে এবাৰ 15 বছৰ মানে হ'ল নেকি আমাৰ ইয়াত নাটক চাটক নোহোৱা এবাৰ বহুত দিনৰ মূৰত নাটকখন কৰিবলৈ ল'লে আৰু সকলোৱে বহুত আগ্ৰহেৰে নাটকখনৰ কাৰণে ৰৈ আছে গতিকে ভাল হওক সেইটোৱে কামনা কৰিছোঁ আমিও আহি পেলাই অলপমান দিনৰ পৰিৱেশটো চাই গ'লোহি দাদাহঁতে অলপমান প্ৰেক্টিছ কৰি আছিলে সেইকাৰণে বোলো এবাৰ চাওঁ বুলি দুইজনী আহিলোঁ ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ৰাধা কিয়া আমি মই পেট লাগিছ ন তই স্লিপ ৰাধা মই পেট লাগিছ ন মই ওখ নহয় মই কৃষ্ণ তই কৃষ্ণ তই ৰাধা পেটী ৰাধা মই পেট হাই এইটো আমাৰ বিল্ডিং ঘৰ পিছফালে বহুত জেগা আছে দে ৱাও আৰু এইফালে আমি দুজনী অকণমান সিহঁতক ডান্স চান্স শিকাই দিছিলোঁ তাৰে অলপমান ভিডিঅ' কৰি ৰাখিছিলোঁ ইয়াত যিহেতু গানটো লগাব নোৱাৰিলোঁ সেইকাৰণে এনেকৈ দেখালোঁ আপোনালোকক আমি এনেকুৱা মাষ্টৰ আজি নাটক আছে ৰাতিলৈ আৰু দিনত আমি নাচ শিকাই আছোঁ হয়নে কলম ৰাতিলৈ নাটক আছে আমি দিনত নাচ শিকাই আছোঁ আৰু এতিয়া আমি যাওঁ ওলাই পল্লৱী আৰু মই বহুত দিনৰ মই ইয়াত ম'ম' খাবলৈ আহিছোঁ দে আমি বহুত দিনৰ মূৰত আহিছোঁ ন এবাৰ ম'ম' খাবলৈ ম'ম' খাব আহি গ'লোঁ আজি পল্লৱ আৰু মই বহুত দিনৰ মূৰত আমাৰ এগৰাকীক চিপছ লাগে বোলে আমি আহিলোঁ চাৰিআলিৰ পৰা ম'ম' খাই আৰু কি বনাইছে এয়া হাঁহৰ মাংস নে দেখাই দিয়াচোন এইফালে বনি আছে ঘৰত হাঁহৰ মাংস তুমি বনাইছা ৰাম গোটেই ধোঁৱা ধোঁৱাই দিয়া এয়া আৰু ব'লা ব'লা আহা আমি দোকান যাওঁ দোকান সেইফালে বনাই আছে ৰাইজৰ ভাত আমি যাওঁ এতিয়া থিয়েটাৰ কি কয় নাটক য'ত হ'ব তাতে তিনিজনীয়ে এবাৰ নাটক হোৱা জেগাৰ পৰা ফুৰি আহিলোঁগৈ কি হৈছে চাবলৈ কাৰণে আৰু তাইও কিবা কিবি কিনিবলৈ কাৰণে বিচাৰি আছিলে সেইকাৰণে দুইজনীয়ে তাইক লৈ পেলাই অকণমান ওলাই গ'লোঁ তাৰপিছত গ'লোঁ ওচৰৰ বৌ এজনীৰ ঘৰলৈ দুইজনীয়ে মানে গোটেই তিনিজনী আৰু বৌ এজনীৰ ঘৰলৈ গ'লোঁ তাত অলপ টাইম থাকি পেলাই আকৌ গ'লোঁ ঘৰলৈ হাঁহৰ মাংস এইটো চা এয়া হাঁহৰ মাংস চবলৈকে হৈ যাব ন যোৱাকালি যিহেতু ৰাস আছিলে আৰু ৰাসত আমাৰ ঘৰৰ গোটেইকেইটা মানুহে বিজি হৈ থাকিব লগা হয় সেইকাৰণে আলহী চালহী আহিলে অকণমান বেয়াই পায় ঘৰৰ মানুহকেইটা বিজি হৈ থাকোঁ কাৰণে আৰু সেইকাৰণে আজি যিহেতু নাটক আজিহে আলহী আহিছে আমাৰ ঘৰলৈ মাহঁতে আজি সময় দিব পাৰিবৰ কাৰণে আজি আলহী আহিছে আৰু সেইকাৰণে ঘৰত বনাইছে হাঁহৰ মাংস ময়ো অলপমান হাঁহৰ মাংস টেষ্ট কৰি পেলাই পল্লৱীৰ লগত আহিলোঁ ষ্টেজটো চাবলৈ কি কৰি আছে এয়া প্ৰায়খিনি হৈছে আৰু অলপ পিছতকৈ হ'ব নাটক তাৰপিছত ঘৰ আহি পেলাই আমাৰ ইয়াৰ হিৰ'ইন আহিছে আমাৰ ঘৰত মেকআপ অকণ কৰি দিব লাগে বোলে তাইক সেইকাৰণে অকণমান কৰি দিছোঁ আৰু তাইকো এনেই আৰু নাজানো এনেই কৰি দিছোঁ তাৰপিছত দাদাকো কৰি দিছোঁ সি ফাৰ্ষ্ট টাইম আজি মেকআপ কৰিছে তাকে চাওকচোন তাক কেনেকুৱা লাগে হে তাকো কৰি দিম ইয়াতে কৰি থাকোঁ দেই মই মুখখন বন্ধ কৰিব চকুকেইটা বন্ধ কৰি কেমেৰাতকৈ কিন্তু ৰিয়েলত ভাল লাগিছে ন আৰু ছেকেণ্ড আমাৰ মেকআপ এয়াও সুদৰ্শন বৰা বেক চাইডটো মই নেদেখাওঁ মানে দেই এইটো এয়া মেকআপ কৰিছে গোটেইটো বেকুৱা বেকুৱী লাগি যায় দেখিব পিছতে গম পাম কি হয় এইফালে নাটক আৰম্ভ হৈ গ'ল আপোনালোকৰ পদূলিমুখত গাড়ীখন দেখি আহিছে বুলি কিমান নম্বৰ চিন চিনিছে 2 নম্বৰ 3 নম্বৰত আছে নে 3 নম্বৰ চিনৰ কাৰণে ৰেডি হৈ আছে আৰু মোৰ 5 নম্বৰত অকণমান আছে আৰু এইফালে হৈ গ'ল নাটক আৰম্ভ ময়ো অৱশ্যে অকণমান কৰিলোঁ কিন্তু ভিডিঅ'কেইটাহে নাপালোঁ মোৰ তাত নাথাকিলে সেইকাৰণে দেখাব নোৱাৰিলোঁ
ফাইনেলি আমাৰ হিৰো আহি গ'ল হিৰইনক লৈ বহুতখিনি শিকোৱাৰ পাছত এইখিনি কৰিছে সি ফাৰ্ষ্ট টাইম এনেকুৱা এক্টিং কৰিছে সেইকাৰণে তাৰ লাজ মই তথাপিও মানে যেনেকৈ শিকাই দিলোঁ তেনেকৈ কৰিছে বাৰু দুইটাই ভালে লাগিছে ফাৰ্ষ্ট টাইম হিচাপে আৰু যিমান লাজকৈ মানে ৰিহাৰ্চেল কৰিলে সিহঁতে তাৰ হিচাপততো বহুত ভালেই দেখিছোঁ মই আপোনালোকে কেনেকুৱা পাইছে জনাব দেই আজিলৈ ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আচলতে মই ভিডিঅ'বিলাক ইমান ভালকৈ বনোৱা নহ'লেই একেবাৰে লাষ্টত মই ভিডিঅ'টো শেষো কৰিব নোৱাৰিলোঁ সেইকাৰণে এনেকৈয়ে ক'লোঁ গতিকে পুনৰ এটা নতুন ভ্লগৰ সৈতে লগ পাই আছোঁ আজিলৈ ইমানেই বাই বাই